हेलो एवरीवन যোৱাকালি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই টুইট যোগে এটা ৰিপৰ্ট প্ৰকাশ কৰিছে আৰু সেই ৰিপৰ্ট মতে গোটেই অসমত 4000তকৈ অধিক বাল্য বিবাহৰ কেছ অলৰেডি আসাম পুলিচে ৰেজিষ্টাৰ্ড কৰিছে আৰু সেই কেছবোৰৰ অভিযুক্তক অহা 3 ফেব্ৰুৱাৰী অৰ্থাৎ অহাকালিৰ পৰাই মুখ্যমন্ত্ৰীয়ে গ্ৰেপ্তাৰ কৰাৰ আদেশ প্ৰদান কৰিছে। আমি সকলোৱে জানো যে বাল্য বিবাহ এটি গুৰুতৰ অপৰাধ আৰু ই আইনমতে দণ্ডনীয়। যদি কোনো ব্যক্তিয়ে 14 পৰা 18 বছৰৰ কোনো ছোৱালীক বিয়া পাতে তেতিয়াহলে সেই বিয়াটো বাল্য বিবাহ ৰূপে গণ্য কৰা হ'ব আৰু সেই ব্যক্তিক দা প্ৰহিবিশন অফ চাইল্ড মেৰিজ এক্ট 2006 ৰ অধীনত তেওঁৰ 2 বছৰলৈকে সশ্ৰম কাৰাদণ্ড হ'ব পাৰে বা 1 লাখ টকালৈকে জৰিমনা হ'ব পাৰে। আৰু কোনো ব্যক্তিয়ে যদি 14 বা তাতকৈ কম বয়সৰ ছোৱালীক বিয়া পাতে তেতিয়াহলে সেই ব্যক্তিজনক পক্সো আইনৰ অধীনত অভিযুক্ত কৰা হ'ব আৰু সেই অভিযুক্ত ব্যক্তিজনক শাস্তি হিচাপে যাৱজ্জীৱন কাৰাদণ্ড হ'ব পাৰে। বাল্য বিবাহ বন্ধ কৰক, সজাগ হওক আৰু সতৰ্ক হওক। ধন্যবাদ।